অবিগতমক অখণ্ড সংখ্যাৰ সৈতে চলক থকা আৰু হৰত চলক নথকা বীজগাণিতিক ৰাশি এটা শূন্য তাৰপিছত বহুপদৰ গাত দি কিছুমান বহুপদ আগত তোমালোকে পাইছাই যিদৰে মই এইখিনি মুছি দিছোঁ যিদৰে যদি দ্বিঘাত বহুপদ মানে যাৰ দ্বিঘাত বহুপদ যি চলক পদৰ মাত্ৰা 2 তাক দ্বিঘাত বহুপদ বোলে যিদৰে যেনে 2x square plus 1 3x square plus 3x plus 2 ইত্যাদি হৈছে বহুপদৰ উদাহৰণ তো বহুপদৰ সাধাৰণ আৰ্হি বহুপদৰ সাধাৰণ আৰ্হি x square plus bx plus c এটা হৈছে সাধাৰণ আৰ্হি এতিয়া দ্বিঘাত বহুপদত কেইটামান চৰ্ত আমি মনত ৰাখিব লাগিব অংকবিলাক কৰোঁতে দ্বিঘাত বহুপদ আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ যিদৰে ধৰি ললোঁ ধৰোঁ দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা তো এইকেইটা কিতাপত খুব ধুনীয়াকৈ পাবা মই থুলমূল হিচাপত বুজাই দি আছোঁ আলফা প্লাছ বিটা দ্বিঘাত বহুপদটো আছিলে এইটো আৰ্হি সাধাৰণ আৰ্হিটো আছিলে এইটোক আমি সমষ্টি আৰু গুণফল হিচাপে কেনেকৈ প্ৰকাশ কৰিব পাৰিম সেইটো মই দেখুৱাই আছোঁ আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ এই ওপৰত মাইনাছ বি যিটো আছে এইটো হ'ব এক্সৰ সহগ আৰু তলত এ যিটো আছে এক্স স্কোৱাৰ লগত থকা মানটো এইটো অংক কৰোঁতেও সত্যাপন কৰোঁতে আমাৰ দৰকাৰ হ'ব এক্স স্কোৱাৰৰ সহগ বা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিবলৈ হ'লেও আমাৰ এইখিনি লাগিব তাৰপিছত আলফা ইনটু বিটা এইটো হৈছে চি বাই এ চি কনষ্টেণ্ট বা ধ্ৰুৱক অসমীয়াত কয় আৰু এ হৈছে এক্স স্কোৱাৰৰ সহগ এক্স স্কোৱাৰৰ সহগ দ্বিঘাত বহুপদ নিৰ্ণয়ৰ এটা সূত্ৰ আছে দ্বিঘাত বহুপদ নিৰ্ণয়ৰ সূত্ৰ এক্স স্কোৱাৰ আলফা প্লাছ বিটা হোল ইনটু আলফা ইনটু বিটা এইটো আমি ওপৰৰ এই এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি
সেইটো দি পেলাই আমি দ্বিঘাত আমি নিৰ্ণয় কৰিব পাৰি কিন্তু ইয়াত যেটো তলত যেটো লিখিছো দ্বিঘাত নিৰ্ণয় সূত্ৰ যেটো আছে এটোৰ সহায়ত মানে বেছি সহজ হয় গতিকে এইটোতেই আমি বুজাম দে 2.2 ৰ কেইটামান অংক 2.1 ত ইমান বেছি অংক নাই 2.1 ত কেইটামান আছে বস্তুটো মই দেখুৱাই দি আছো এটা লেখ আঁকি পেলাই দেখুৱাই দি আছো গ্ৰাফটো তোমালোকে পাইছা গ্ৰাফত তেনেকৈ থাকে x x x dash y y dash to 0 তো ইয়াত যদি এনেকৈ এটা ৰেখা টানা হয় y অক্ষত ই কি কৰিছে এটা বিন্দুত কাটিছে গতিকে তাৰ শূন্যৰ সংখ্যা কিমানটা হ'ব এটা হ'ব এনেকৈ কটাকটি কৰে তেতিয়া বক্ৰ হিচাপত তেতিয়া ইয়াত যিমানটা বিন্দুত গৈ পেলাই কটাকটি কৰিব সিমানটাই তাৰ শূন্যৰ সংখ্যা হ'ব 1 2 3 4 ইয়াত পাঁচটা শূন্যৰ সংখ্যা হ'ব এইটোত হ'ব এটা শূন্যৰ সংখ্যা গতিকে এনেকৈ যদি প্ৰশ্ন আহে যে px ৰ শূন্য সংখ্যা fx ৰ শূন্য সংখ্যা কিমানটা তেতিয়া আমি তেনেকৈ আমি উলিয়াব পাৰিম গতিকে এইখিনি সহজেই আছে তোমালোকে পাৰিবা ইয়াৰ পিছত মই 2.2 পাৰ্টলৈ যাম 2.2 পাৰ্টৰ প্ৰথম অংকটো পাৰ্টৰ প্ৰথম অংকটো আছে লেসন 2.2 এক নম্বৰ x square minus 2x minus 8 এটো তোমালোকে আগত ক্লাস 6 7 ত 8 ত পাই আহিছা যে x square লগত যেটো পদ থাকে সেই পদৰ 1 যেটো আছে x এটা 1 এটা আছে প্ৰথম পদৰ শেষৰ পদটো আমি পূৰণ কৰিব লাগে পূৰণ কৰিলে কিমান পাই আছো 8 পাই আছো এতিয়া লাষ্টৰ পদৰ আগত আমি চাব লাগিব চিনটো কি আছে চিনটো আছে মাইনাস গতিকে এই মাইনাস কৰি পেলাই আমি মাজৰ যিমান আছে সেই তাৰ লগতে মিলাব লাগে 1 ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকে 7 তাৰ পিছত এটো লগত ইয়াত কিমান হ'ব লাগে -2 হ'ব লাগে 2 এটা হ'ব লাগে কিন্তু আমি 2 পোৱা নাই গতিকে আমি আকৌ এটো উৎপাদক এটা উলিয়াম 4 4 দ্বিগুণ কিমান হ'ব 8 হ'ব 4 পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 2 থাকিব গতিকে এটো কাৰেক্ট হ'ব এটো আমি ইয়াতে বহাই দিম তো 4 - 2 x minus 8 x square minus 4 ৰ লগত x পূৰণ কৰা কি হ'ব 4x এই মাইনাসৰ লগত এই মাইনাস পূৰণ কৰি দিয়া মাইনাস মাইনাস প্লাস 2 ৰ লগত x পূৰণ কৰা 2x minus 8 তো এইখিনি পৰা আমি কমন ল'ব লাগিব ইয়াত কমন লোৱাৰ ক্ষেত্ৰত যেটো আটাতকৈ মানে কম থাকে হেতুহে আমি কমন ল'ব লাগে তে x কমন ললো ইয়াত x - 4 এইটো x আমি লৈ আহিছে দুটা আছিল এটা লৈ আহিলো এটা থাকিব ইপিনে আৰু এটা যেটো আমি এটা কমন লৈছিলো লৈ আহিলো ইয়াতে 4 থাকিব তাৰ পিছত প্লাস ইয়াত 2 কমন আহিব 2 কমন হলে ইয়াত 2 8ত কেইবাৰ যাব 4 বাৰ যাব ঠিক x - 4 ইয়াত কেইটা হৈছে দুটা হৈছে মানে x + 2 এতিয়া বহুপদটোৰ শূন্য দুটা আমি লিখিব লাগিব বহুপদটোৰ শূন্য দুটা বৰ্তমান অলপ সৰু হৈ গৈছে কাৰণে তেনেকুৱা দেখা গৈ বাৰ বাৰ মুছিব লগা হৈ আছে তোমালোকে ভালদৰে মনোযোগ দিবা তেতিয়া ধুনীয়াকৈ বুজি পাবা ওপৰখিনি মুছি দি আছো x - 4 = 0 और আৰু এটা হৈছে x + 2 = 0 ये x = মাইনাসৰ আছে সমান চিনৰ ওপালে গলে প্লাস হ'ব এটো প্লাসৰ আছে সমান চিনৰ ওপালে গলে মাইনাস হ'ব এতিয়া এই শূন্য দুটা সম্পৰ্ক আমি পৰীক্ষা কৰিব লাগিব পৰীক্ষা বা সত্যাপন লিখিব পাৰা সহগ বিলাকৰ মাজৰ সম্পৰ্ক আমি কৰিব লাগে প্ৰথমে সমষ্টি the সমষ্টি দুটা প্লাস কৰি দিয়ে the প্লাস মানে আছে -2
তো ইয়াৰ তলত মনে মনে এটা 1 এটা আছে এইটো আমি এই সূত্ৰবিলাক যে লিখাইছিলোঁ এনেকৈ মাইনাছ দি পেলাই লিখি ল'বা তলত মনে মনে 1 আছে এইটো হৈছে ওপৰটো হৈছে -2 যিটো আছে xৰ সহগ তলৰটো হৈছে x² ৰ সহগ আর 2 নম্বৰ অংকটো কৰি দি আছো একৰ 2 নম্বৰ যিটো অংক আছে সেইটো কৰি আছো 2 নম্বৰ নহয় 3 নম্বৰটো কৰি আছো 3 নম্বৰ অংকটো আছে 6x² minus 3 minus 7x এইটো মিলাই লওঁ 6x² minus 7x minus 3 x² লগত থকা পদ যেটো আছে লাষ্টৰ পদটো আমি পূৰণ কৰিম মাজত 7 হ'ব লাগে মাইনাস কৰি পেলাই লাষ্টৰ আগৰ যেটো চিন আছে হেমতে আমি মাইনাস কৰিম গতিকে 6 ৰ পৰা 3 মাইনাস কৰি চাও কিমান ওলাই 3 ওলাই গতিকে এইটো আপু উৎপাদকত নিব লাগিব 9 * 2 কিমান হ'ব 18 9 ৰ পৰা 2 যদি বিয়োগ কৰি দিম আমি কিমান পাম 7 পাম গতিকে এইটো কাৰেক্ট হ'ব গতিকে এনেকৈ তোমালোক উৎপাদক উলিয়াই তাৰ পিছত মাজৰ যেটো মিডল ফ্যাক্টৰ আছে এটো মিলাব তুমি লিখিব পাৰি 9 - 2x - 3 9 ৰ লগত x পূৰণ কৰা 9x minus এক প্লাস হ'ব 2x - 3 এইখিনি পৰা আমি কমন ল'ব লাগিব যেটো কম আছে কম থকাটো আমি কমন ল'ব লাগিব x ইয়াত এটা আছে x আমি কমন ল'ব এতিয়া আমি চাব লাগিব যে ইয়াত 6 আছে আৰু 9 আছে গতিকে দুটা সংখ্যা কিৰে হৰণ কৰিব পাৰি 3 ৰে হৰণ কৰিব পাৰি গতিকে 3 আমি কমন লৈ লওঁ 3 সব দুবাৰ যাব x দুটা আছে এটা লৈ আহিলো তাৰ পিছত 3 9 তিনিবাৰ যাব x আমি লৈ ইয়াত যদি কোনোবা ৰাইট কোনো সংখ্যা যদি মিল না থাকে তেতিয়া আমি 1 এটা কমন ল'ব লাগে এতিয়া 2x - 3 এর দুটা হৈছে আৰু এটা হৈছে 3x + 1 ইয়াৰ পৰা আমি গুণ দুটা আমি নিৰ্ণয় কৰিব লাগিব এইটো পৰা এটা আমি গুণ নিৰ্ণয় কৰিব লাগিব এতিয়া গুণ দুটা 2x - 3 equal to 0 2x itu minus 3x ini gole plus hobo itu ini gole horon পূরণ হয়ে গেলে হরণ হয় তার পিছত আছে 3x + 1 or 3x + 1 equal to 0 3x इकने रखी दिया तो प्लस और 1 इकने गला माइनस होगा देनी किटा शून्य পিছত কোৱা হৈছে যে এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা আমি পৰীক্ষা কৰিম সমষ্টি প্ৰথমে উলিয়াও দুটাৰ সমষ্টি 3 * 6 3 * কিমান হ'ব 3 এবাৰ আছে মাইনাস যে 3 যেটো সংখ্যা আছে এটো বহুপদটো যেটো আছে বহুপদত 3 টি x ৰ লগতে আছে গতিকে এটো হ'ব x ৰ সহগ মাইনাস x ৰ সহগ ইয়াতে মাইনাস বেলেগ দিয়া নাই ইয়াত মাইনাস আছে কাৰণে তেনেকৈ দিয়া নাই 6 টো x² লগত আছে গতিকে এটো হ'ব x² ৰ তাৰ পিছত আমি গুণফল চাব লাগিব দুটাই পূরণ করে দিই
এটা কাটাকাটি যায় কিন্তু কাটাকাটি নকৰিবা কাটাকাটি নকৰি মানে অংকটোৰ লগত যেটো বহুপদ আছে বহুপদটোৰ লগত মিলি যাব ওপৰটোৰ লগত পূৰণ কৰি দিবা তলৰটোৰ লগতে পূৰণ কৰি দিবা তে ওপৰটো -3 যেটো আছে ধ্ৰুৱক হৈ আছে আৰু 6 সংখ্যাটো x স্কয়াৰ লগত আছে ধ্ৰুৱক 6 x স্কয়াৰ এইখিনি সত্যাপন কৰা হৈ গ'ল এতিয়া 2 নম্বৰৰ পৰা কেইটামান অংক কৰি দিছো 2 নম্বৰ অংকবিলাক সহজে আছে এই দিঘাত বহুপদৰ নিৰ্ণয়ৰ এটা সূত্ৰ দিছিলোঁ যে সেইটো নিচিনাই হ'ব 1 নম্বৰ অংকটো আছে 1/4 - 1 এইটো ইয়াত আমি শূন্য দুটা আমি ধৰি ল'ম ধৰো শূন্য দুটা আলফা আৰু বিটা ইয়াত এটা সমষ্টি দিয়া আছে আলফা প্লাছ বিটাৰ মান দিয়া আছে 1/4 আৰু এটা আলফা ইনটু বিটা দিয়া আছে -1 এটাকে দিঘাত বহুপদ x square minus alpha plus beta alpha into beta ইয়াতে লিখিছো x square minus alpha plus beta মান 1/4 x alpha into beta মান -1 ইয়াত আমি তলৰ যেটো হৰ যেটো আছে হৰৰ মান আছে 4 আছে 4 দি পেলাই এখিনি পূৰণ কৰিলে এই 4 to 4 cancel হৈ যাব 4 into 4 1/4 কৰিলে 4 cancel 1 ৰ লগত x পূৰণ কৰিলে x হ'ব প্লাস মাইনাস মাইনাস 4 1 ৰ লগত পূৰণ কৰিলে 4 এটা বাকি অংকবিলাকো সেম তেনেকৈ হ'ব আৰু যদি হৰৰ মান যদি তেনেকৈ থাকে আমি বাকি কিটা আমি তেনেকৈ আমি সেম তেনেকৈ আমি কৰিব পাৰিম 3 নম্বৰৰ পৰা এটা বুজাই দিছো 3 নম্বৰ অংকখিনি 2 নম্বৰ বাকি যিখিনি আছে এইখিনি তোমালোকে নিজে নিজে ঘৰত ট্রাই করিবা অঙ্কবিলাক সহজে হয় ইমান কঠিন নহয় 3 নম্বৰৰ অংক এটা কৰি দি আছো 3 1 নম্বৰ -4 আৰু আছে কিমান 3/2 এই প্ৰশ্নটো কোৱা আছে দিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যায় শূন্য বিটা তল দিয়া ধৰণে এই প্ৰতিটো শূন্য আলফা আৰু বিটা মান হিচাপে দিয়া আছে ধৰো প্ৰথমটো ধৰি লোৱা alpha মান -4 তাৰপিছত হৈছে বিটা মান 3/2 গতিকে এইখিনি আমি সমষ্টিটো আমি নিৰ্ণয় কৰিব লাগিব alpha plus beta -4 plus 3/2 তো লগাগু লোৱা 2 চাইড তোমাৰ 8 plus 3 -5/2 তাৰপিছত alpha into beta দুটা পূৰণ হ'ব -4 into 3/2 2 4 ঘৰ যাব 3 -6 এটা আমি দিঘাত বহুপদ যেটো সূত্ৰ আছে সেই সূত্ৰটো আমি মানকেইটা বহাই দিঘাত square minus alpha plus beta all into x alpha into beta x square minus etu মান আমি পাইছো alpha plus beta মান -5/2 আৰু etu মান আমি পাইছো -6 দিয়াৰ হৰ আছে কিমান 2 দে এটু দি পেলাই গুটে কেটা পূৰণ কৰি দিয়া 2x স্কয়াৰ মাইনাস প্লাস 5x টু ক্যান্সেল হৈছে
প্লাছে মাইনাছে মাইনাছ 0 লগত 6 পূৰণ কৰি দিয়ে 12 এইখিনি আছে বাকীখিনি সেম তেনেকৈ ইয়াত 1 নম্বৰ যেটো কৰা হৈছে 3 1 নম্বৰটো সেম তেনেকৈ কৰি দিম গতিকে আজিলৈ এইখিনিতে ক্লাছ সামৰিলোঁ যদি ক্লাছ ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নতুন নতুন ক্লাছ পাবলৈ এনেধৰণৰ আৰু ক্লাছ পাই থাকিবলৈ ষ্টেপ বাই ষ্টেপ ক্লাছবিলাক মই দি থাকিম চেনেল ছাবস্ক্ৰাইব কৰি দিবা আৰু যিটো প্ৰব্লেম হয় তোমালোকৰ প্ৰব্লেমবিলাক কমেণ্ট বক্সতে মোক জনাই দিবা সেই প্ৰব্লেমখিনি সমস্যাখিনি মই সমাধান কৰিবৰ কাৰণে কৰাৰ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে সামৰিলোঁ